আমাৰ সমাজত অতীতৰ পৰাই পুৰুষকেন্দ্ৰিক কিছুমান ৰীতি নীতি চলি আহিছে। তাৰে এক উদাহৰণ হৈছে জন্মৰ পিছত সন্তানক মাতৃৰ সলনি পিতৃৰ উপাধি প্ৰদান কৰা। নিজৰ সন্তানৰ ওপৰত মাতৃ আৰু পিতৃৰ সম অধিকাৰ আছে যদিও উপাধি ব্যৱহাৰৰ ক্ষেত্ৰত পুৰুষৰ উপাধিকহে অধিক গুৰুত্ব প্ৰদান কৰা হয়। কিন্তু আছে এক ভাল খবৰ, সন্তানক কেৱল পিতৃৰ উপাধি প্ৰদান কৰা যি নিয়ম চলি আহিছে আমাৰ সমাজত, সেয়া বৰ্তমান ইতিহাসৰ পৃষ্ঠাত সন্নিৱিষ্ট হ'বলৈ গৈ আছে। অৰ্থাৎ এতিয়াৰে পৰা সন্তানে নিজৰ নামৰ পিছত মাতৃৰ উপাধিৰ ব্যৱহাৰ কৰিব পাৰিব। ইতিমধ্যে দিল্লী উচ্চ ন্যায়ালয়ত এক ৰায়দানত এই কথা সদৰি কৰে উচ্চ ন্যায়ালয়ে। এই গোচৰৰ শুনানিত ন্যায়াধীশ ৰেখা পল্লীয়ে কয়, পিতৃ কন্যা সন্তানৰ মালিক নহয় আৰু সেয়ে কন্যাই কাৰ উপাধি লিখিব এই কথাত কৰ্তৃত্ব খটুৱাবলৈ কাৰো অধিকাৰ নাই। যদি নাবালিকা কন্যাগৰাকী মাতৃৰ উপাধিৰ সৈতে সুখী বা সন্তুষ্ট, তেনেহ'লে ইয়াত সমস্যা কি? উল্লেখযোগ্য যে এজন পিতৃয়ে তেওঁৰ কন্যাৰ নামৰ সৈতে মাকৰ উপাধি লিখাৰ বাবে বিৰোধিতা কৰাৰ লগতে মাতৃৰ সলনি পিতৃৰ উপাধি লিখাৰ নিৰ্দেশ দিবলৈ আদালতত আবেদন কৰিছিল। কিন্তু উক্ত আবেদনক খাৰিজ কৰি ন্যায়াধীশ পাল্লীয়ে এই ৰায়দান আগবঢ়ায়। এতিয়া কথা হ'ল, সমাজলৈ আহিবলৈ ধৰা এই পৰিৱৰ্তনক সমাজে কিদৰে আঁকোৱালি ল'ব? সঁচাকৈ আহিবনে পৰিৱৰ্তন, নে আগৰ পৰাই চলি অহা এই ৰীতি নীতিক প্ৰাধান্য দিয়া হ'ব? সেয়া হ'ব এক লক্ষণীয় বিষয়। কেনে পালে এই ইনফৰমেশ্যনখিনি আপোনালোকে কমেণ্ট বক্সত জনাব পাৰে।